নমস্কাৰ বন্ধু বান্ধৱীসকল জিকে মডাৰ্ণ আসাম ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আগন্তুক হ'বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে ইংলিছ পাঠৰ কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন আগবঢ়াবলৈ লৈছোঁ। ইংৰাজী বিষয়টোৰ প্ৰথমটো পাঠ আছিল এ লেটাৰ টু গড। মই এই পাঠটোৰ বিষয়ে কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ আগবঢ়াইছোঁ। আশা কৰোঁ ভিডিঅ'টোৰ জৰিয়তে ছাত্ৰ ছাত্ৰীক ভালেখিনি সহায়ক হ'ব। গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু যাতে ইয়াতকৈ ভাল ভাল ভিডিঅ' আপোনালোকক মই দিব পাৰোঁ। আৰু ভিডিঅ'টো নাটানি সম্পূৰ্ণকৈ চোৱাৰ বাবে বিনম্ৰ অনুৰোধ জনালোঁ। আজিৰ প্ৰথমটো প্ৰশ্ন হ'ল হু ইজ দ্য অৰ্ডাৰ অফ দ্য লেছন এ লেটাৰ টু গড। ইয়াতে চাৰিটা অপশ্যন দিয়া আছে, কিন্তু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ জিএল ফুইণ্ডেছ। নেক্সট 2 নম্বৰ কুৱেশ্যন, where was the LenchoS house situated? লেঞ্চৰ হাউচটো ক'ত অৱস্থিত আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ল হিল, মানে পাহাৰৰ নিম্ন ভাগত। নেক্সট 3 নম্বৰ কুৱেশ্যন, হোৱাট ইজ লেঞ্চ এক্সপেক্টিং ফ্ৰম হিজ কৰ্ণফিল্ড? তাৰমানে লেঞ্চই তেওঁৰ পথাৰৰ পৰা কি আশা কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ গুড হাৰ্ভেষ্ট, মানে এটা ভাল শস্য আশা কৰিছিল। নেক্সট 4 নম্বৰ কুৱেশ্যন, হোৱাট আৰ দ্য ৰেইনড্ৰপছ লাইক? তাৰমানে বৰষুণৰ পানীটো কেনেকুৱা আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ চেঞ্জ। নেক্সট কুৱেশ্যন, মেন ৱেণ্ট আউট ফৰ ডেছ। ইয়াত খালী এটা ঠাই দিয়া আছে, খালী ঠাইটো কি হ'ব? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি প্লেচাৰ। প্লেচাৰ হ'ল ইয়াৰ কাৰেক্ট এনচাৰ। নেক্সট 6 নম্বৰ কুৱেশ্যন, হোৱাট ইজ দ্য ৰিজন অফ লেঞ্চৰ ছেটিছফেকশ্যন? তাৰমানে লেঞ্চ শান্তি হোৱাৰ কাৰণটো কি আছিল? ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ হেভি ৰেইন। তাৰমানে প্ৰচুৰ বৰষুণৰ কাৰণে লেঞ্চে শান্তি উপলব্ধি কৰিছিল। নেক্সট 7 নম্বৰ কুৱেশ্যন, হোৱাট ডিড লেঞ্চ হোপ ফৰ? লেঞ্চই কিহৰ বাবে আশা কৰিছিল? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি এ গুড শ্বাৱাৰ অফ ৰেইন ফৰ হিজ কৰ্ণ। নেক্সট কুৱেশ্যন নম্বৰ 8, হোৱাই ৱাজ লেঞ্চ ছেটিছফাইড? লেঞ্চই কিয় সন্তোষ লাভ কৰিছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি অন চিং দ্য ফিল্ড অফ ৰাইপ কৰ্ণ উইথ ফ্লাৱাৰ্ছ। নেক্সট কুৱেশ্যন 8, হোৱাট লুক লেঞ্চ টু এ ব্ল'? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এইকেইটাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি হেইল ষ্টন। হেইল ষ্টন ইজ দ্য কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন, হোৱাট ডাজ নিউ চিলভাৰ কইনছ মিন ইন দ্য লেছন? এই পাঠটোত নতুন ৰূপৰ মুদ্ৰা বুলি কাক বুজাইছে? ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ বিগ ৰেইনড্ৰপছ, মানে ডাঙৰ ডাঙৰ বৰষুণৰ টোপালবোৰক ৰূপৰ মুদ্ৰা বুলি কৈছে। নেক্সট কুৱেশ্যন 11, ফ্ৰজেন পিয়াৰেলছ আৰ ডেছ। তাৰমানে ফ্ৰজেন পিয়াৰেলছ কি হয়? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ হেলছ, আৰু ইয়ে হ'ল ইয়াৰ কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন 12, হোৱাট স্পইল্ড লেঞ্চছ ড্ৰিম? কাৰেক্ট এনচাৰ অপশ্যন চি হেইলষ্টন। নেক্সট 13 নম্বৰ কুৱেশ্যন, দ্য ফিল্ড লুকড এজ ইফ ইট ৱেৰ কভাৰ্ড ইন ডেছ। হিয়াৰ ইজ কাৰেক্ট এনচাৰ অপশ্যন এ চেল্ট। চেল্ট ইজ দ্য ৰাইট এনচাৰ। নেক্সট কুৱেশ্যন নম্বৰ 14, হুইচ ক্ৰপছ ৱাজ গ্ৰ'য়িং অন লেঞ্চছ ফিল্ডছ? হিয়াৰ কাৰেক্ট এনচাৰ ইজ অপশ্যন এ কৰ্ণ। নেক্সট কুৱেশ্যন 15, where did Lencho expect the downpour come from? Here is correct answer option B northeast. Northeast is the correct answer. Next question 16, what was getting wet in chapter the letter to God? Given here 4 options and correct answer is the
hailstone. Option C, hailstone is the correct answer. Next question 17. Lencho's fields was destroyed. তার মানে লেঞ্চৰ পথটো কেনেকুৱা নষ্ট হৈছিল? Correct answer is the B, totally. Next question 18. Lencho's soul was filled with sadness. Why? Correct answer given here. Option B, because cornfield was destroyed. তার মানে লেঞ্চই দুঃখ অনুভৱ কৰিছিল সেই কাৰণে তাৰ মানে তাৰ কৰ্ণ পথটো সম্পূৰ্ণৰূপে ধ্বংস হৈছিল। Next question 19. Locusts mean in the chapter the letter to God dash. Here is 4 option. Correct answer is the option B, group of insects. Next question 20. Lencho need money for dash. তার মানে লেঞ্চৰ কিহৰ কাৰণে পইচাৰ দৰকাৰ পৰিছিল? Given here 4 option and right answer is option C, showing his fields. Next question 21. Lencho's only hope was dashed. Given here 4 option. Here is the correct answer. Option D, God. ঈশ্বৰৰ ওপৰত তেখেতে আশা কৰিছিল। Next question 22. From the chapter find the word similar to a strong man. Here is 4 option and correct answer is the option B, an ox of a man. It is the correct answer. Next question 23. Where did Lencho carry the letter? Here is 4 option and correct answer is the option B, to town. Option B, to town is the correct answer. Next question 24. What was Lencho's wish to God? Here is given 4 option and correct answer is the option A, money. Money is the correct answer. Next question 25. Currency of Latin American countries is. Here is given 4 option and correct answer is the option C, pesos. Pesos is the correct answer. Thank you for watching the video.